ৰাতি মাংস খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল নহয়, কিন্তু আজি আমাৰ দুবিধ মাংস ৰন্ধা হৈছে। এয়া হৈছে আমুঠু আৰু লিভাৰ, আৰু এইফালে ৰান্ধি থকা হৈছে মানে যিটো চিকেন মাংস, যিটো আমুঠু আৰু লিভাৰ যিটো নহয়, আৰু ৰান্ধনি এখেত। সঁচাকৈ কওঁ, মানে মানুহগৰাকী, এইটো মই মিছাকৈ কোৱা নাই, মানুহগৰাকীয়ে যিটো ৰান্ধে ন, বহুত টেষ্টি হয়। বহুত মানুহে আমুঠু আৰু লিভাৰ নাখায়, কিন্তু তাক যদি ভালকৈ ৰন্ধা হয় বহুত টেষ্টি হয়। মানে যিটো আমাৰ মেইন যিটো মাংস, তাতকৈ বেছি আপোনাৰ টেষ্ট হয় এইটো খাবৰ কাৰণে। আপোনালোকে এবাৰ খাই চাব, আৰু কি কি উপকৰণ দি বনোৱা হয় সেইটো এদিন আপোনালোকক নিশ্চয় ভালদৰে দেখুওৱা হ'ব। আজি থুলমূলকৈ মানে দেখাই থ'লোঁ, কিন্তু কি কি বস্তু দিছোঁ বা কি কি ইয়াত দিয়া হৈছে মছলা পাতি, সেইখিনি নকওঁ বা কেনেধৰণে ৰন্ধা হয়, বেলেগ এদিন আপোনালোকক সুন্দৰভাৱে দেখুৱাম। তো তুমি কিবা ক'বা? আৰু আজি আমাৰ এখেতো মেইন ৰান্ধনিও থাকি যাব। চাওঁ এফালে, ঐ এইফালে আছে এইটো বন্ধাকবি, ইয়াত আছে এইটো ফ্ৰেঞ্চবিন আৰু গাজৰ ভাজি, এইফালে আলু ভাজি, আৰু এইটো দালি, ভাত পাতি থকা হৈছে। এইটো হৈছে চিকেন অৰ্ডাৰ আছে নেকি? চিকেন কাৰী, ঠিক আছে। আৰু এইটো বেঙেনা আৰু বিলাহী পিটিকা, আৰু এইফালে বনি আছে বেঙেনা ফ্ৰাইৰ কাৰণে বেচন ঘুলি আছে, হয় নাই? আৰু এইটো কি চাটনি, আৰু এইফালে হৈছে চালাড। আজি আমাৰ ৰাতিৰ আহাৰ ইমানে, ৰাতিৰ আহাৰ। আৰু এইটোতো দেখালোৱে আপোনালোকক, ঠিক আছে। আৰু আমাৰ এই মেইন ৰান্ধনি, ঠিক আছে। বহুত টেষ্টি বনায় ভাই, আৰু মিছাকৈ কোৱা নাই, সঁচাকৈ খুব টেষ্টি বনায়। আৰু এইফালে কি ছেকেণ্ড হেণ্ড ৰান্ধনি, হে নে মেইন ৰান্ধনি? কোৱা। মেমে লাগি দিছে মোৰ কাৰণে ন, নহ'লে সঁচাকৈ দেই, তাই ভাল বনায় বাৰু না, তাইও ভাল বনায় দেই। আৰু যে তাই এই যে ডিফিকাল্ট টাইমত লগত থাকে ন, কোনো নাথাকিলে যে থাকি দিয়ে, সেইটো কিন্তু বহুত ভাল কথা, চবে কিন্তু নাথাকে। বেয়া সময়ত যোন লগত থাকে সিয়ে আচল ফ্ৰেণ্ড হয়, সিয়ে আচল। সেইকাৰণে তাইক চাবাজ দিছোঁ। আমাৰ টাফ টাইমতো আছে লগত ন। যেতিয়া মানুহ নাই তেতিয়া যোনে সহায় কৰে, কি কৈছে বুজি পাইছেনে? মানুহ নাথাকিলে যোনে সহায় কৰে সিয়ে আচল বন্ধু, তাৰমানে বুজি পালা? আজি মানুহ নাই, তুমি থাকি দিছা, তোমাৰ ঘৰত অসুবিধা আছে তথাপিও থাকি দিছা, ঠিক আছে। সেইখিনি আমি বুজি পাব লাগে, বুজিছানে? আৰু ঠিক আছে, তাৰ কাৰণে ধন্যবাদ, তাৰ কাৰণে ধন্যবাদ। ঠিক আছে দিয়া।